এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি পৰমাণুৰ দৰ্শন ভিত্তিক ধাৰণা আৰু ৰাসায়নিক সংযোগৰ বিধিসমূহৰ বিষয়ে আলোচনা কৰিম। পৰমাণু সম্পৰ্কে বিভিন্ন দাৰ্শনিকসকলেনো কি ধাৰণা আগবঢ়াইছিল সেই সম্পৰ্কে অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকৰ পাঠ্যপুথিত উল্লেখিত দাৰ্শনিক মহৰ্ষি কণাদ, পকুধা কাত্যায়ন আৰু ডেমক্ৰিটাছ আৰু লিউচিপ্পাছ নামৰ দাৰ্শনিক কেইজনে পৰমাণু সম্পৰ্কে আগবঢ়োৱা ধাৰণা সম্পৰ্কে আমি আলোচনা কৰিম। মহৰ্ষি কণাদ হ'ল এজন ভাৰতীয় দাৰ্শনিক। তেখেতে ধাৰণা কৰিছিল যে যদি আমি পদাৰ্থ এটা ভাঙি গৈ থাকোঁ তেন্তে আমি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণা পাই গৈ থাকিম। এটা সময়ত আমি পদাৰ্থটোৰ সবাতোকৈ ক্ষুদ্ৰ কণাবোৰ পাম। এই অৱস্থাৰ পাছত পদাৰ্থত আৰু অধিক বিভাজন সম্ভৱ নহ'ব। এই ক্ষুদ্ৰতম অবিভাজ্য কণাবোৰক তেওঁ পৰমাণু নাম দিছিল। আন এগৰাকী ভাৰতীয় দাৰ্শনিক পকুধা কাত্যায়নে এই মতবাদক বিশদভাৱে দাঙি ধৰিছিল আৰু কৈছিল যে এই কণাবোৰ সাধাৰণতে সংযোজিত অৱস্থাত থাকে বাবেই পদাৰ্থক আমি ভিন ভিন ৰূপত পাইছোঁ। সমসাময়িক গ্ৰীক দাৰ্শনিক ডেমক্ৰিটাছ আৰু লিউচিপ্পাছৰ মতেও যদি আমি পদাৰ্থ এটা ভাঙি গৈ থাকোঁ এটা সময়ৰ পাছত কণাবোৰ আৰু অধিক বিভাজন ঘটাব পৰা নাযাব। এই অবিভাজ্য কণাবোৰক ডেমক্ৰিটাছে এটম নাম দিছিল, যাৰ অৰ্থ হ'ল অবিভাজ্য। এই সকলোখিনিয়ে আছিল দৰ্শনভিত্তিক ধাৰণা। 18 শতিকাৰ শেষলৈ বিজ্ঞানীসকলে মৌল আৰু যৌগৰ মাজত প্ৰভেদ চিনিব পাৰিছিল। মৌলবোৰে কিয় আৰু কেনেকৈ লগ হয় আৰু লগ হ'লে কি হ'ব তাক জানিবলৈ তেওঁলোক স্বাভাৱিকতে আগ্ৰহী হৈ পৰিছিল। অনেক পৰীক্ষা নিৰীক্ষাৰ অন্তত লেভইছিয়াৰ আৰু জোচেফ এল প্ৰাউষ্টে ৰাসায়নিক সংযোগৰ বিধি দুটা প্ৰতিষ্ঠা কৰিছিল। ৰাসায়নিক সংযোগৰ এই বিধি দুটা হৈছে ভৰৰ নিত্যতা বিধি বা ল অফ কনজাৰ্ভেশ্যন অফ মাছ আৰু স্থিৰানুপাত বিধি বা ল অফ কনষ্টেণ্ট প্ৰপৰ্চন। এতিয়া আমি আলোচনা কৰিম ভৰৰ নিত্যতা বিধি সম্পৰ্কে। ভৰৰ নিত্যতা বিধি মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰসমূহৰ যোগফল অপৰিৱৰ্তিত হৈ থাকে। ইয়াকে ভৰৰ নিত্যতা বিধি বোলে। ভৰৰ নিত্যতা বিধি বুজি পাবলৈ আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ চিনি পাব লাগিব। ধৰি ল'লোঁ এ আৰু বিৰ মাজত বিক্ৰিয়া ঘটি চি উৎপন্ন হৈছে। এতিয়া এই বিক্ৰিয়াটোত এ আৰু বিৰ মাজত বিক্ৰিয়া সংঘটিত হৈছে বাবে ইহঁতক বিক্ৰিয়ক পদাৰ্থ আৰু নতুনকৈ উৎপন্ন হোৱা পদাৰ্থ চিক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। মই বুজাবৰ কাৰণে ধৰি লোৱা এই সমীকৰণটোত ধৰি ল'লোঁ মই এক গ্ৰাম লৈছোঁ আৰু বি 2 গ্ৰাম লৈছোঁ আৰু চি উৎপন্ন হৈছে 3 গ্ৰাম। এতিয়া ভৰৰ নিত্যতা বিধি মতে বিক্ৰিয়কৰ মুঠ ভৰ যিমান হ'ব বিক্ৰিয়াজাত পদাৰ্থও সিমানখিনিয়ে উৎপন্ন হ'ব। অৰ্থাৎ আমি এই বিক্ৰিয়াটো যদি চাওঁ ইয়াত বিক্ৰিয়কৰ মুঠ ভৰ হ'ব 3 গ্ৰাম আৰু বিক্ৰিয়াজাত পদাৰ্থও উৎপন্ন হ'ব 3 গ্ৰাম। ইয়াৰ দ্বাৰা এইটোকে বুজাবলৈ যোৱা হৈছে যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টিও নহয় বিনাশো নহয়। আমি বিক্ৰিয়ক যিমান গ্ৰাম ল'ম বিক্ৰিয়াজাতো সিমান গ্ৰামেই উৎপন্ন হ'ব। এতিয়া আমি পাঠ্যপুথিৰ কাৰ্যকলাপ 3.1 বুজিবলৈ যত্ন কৰিম। কাৰ্যকলাপটোত কেইযোৰমান ৰাসায়নিক পদাৰ্থ দিয়া হৈছে। আমি 1 নম্বৰৰ কপাৰ ছালফেট আৰু ছ'ডিয়াম কাৰ্বনেট নামৰ যি ৰাসায়নিক পদাৰ্থ দিছে আমি সেই ৰাসায়নিক পদাৰ্থ কেইবিধে লৈছোঁ। প্ৰথমতে আমি কপাৰ ছালফেট আৰু ছ'ডিয়াম কাৰ্বনেটক বেলেগ বেলেগকৈ পানীত লৈ 5% চুকৰ একোটাকৈ দ্ৰৱ প্ৰস্তুত কৰিলোঁ। তাৰ পিছত এটা কনিকেল ফ্লাস্কত ছ'ডিয়াম কাৰ্বনেটৰ অলপ দ্ৰৱ আৰু এটা দহন নলীত কপাৰ ছালফেটৰ অলপ দ্ৰৱ লৈ লোৱা হ'ল। কনিকেল ফ্লাস্কটোত দহন নলীটো সাৱধানেৰে এনেধৰণে চিত্ৰত দেখুওৱাৰ দৰে ওলমাই ধৰা হ'ল যাতে দ্ৰৱ দুটা মিহলি নহয় আৰু ফ্লাস্কটোত এটা ঠিলা লগাই দিয়া হ'ল আৰু ফ্লাস্কটোৰ ওজন লোৱা হ'ল। এতিয়া ফ্লাস্কটো হেলনীয়া কৰি এনেদৰে ঘূৰাই দিলোঁ যাতে দুয়োটা দ্ৰৱ মিহলি হৈ যায় আৰু মিহলি হোৱাৰ পিছত ইহঁতক পুনৰ ওজন লোৱা হ'ল। এই পৰীক্ষাটোত এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ল। ইয়াত
বিক্ৰিয়ক পদাৰ্থ কপাৰ সালফেট আৰু সোডিয়াম কাৰ্বনেট মিহলি হৈ কপাৰ কাৰ্বনেট আৰু সোডিয়াম সালফেট নামৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ল। এতিয়া আমি বিক্ৰিয়া সংগঠিত হোৱাৰ আগতে যেটো ওজন লৈছিলো বিক্ৰিয়া সংগঠিত হোৱাৰ পিছতটো একেটা ওজনেই পাম। এই পৰীক্ষাটোত দেখা গৈছে যে বিক্ৰিয়া ঘটাৰ আগত যেটো ওজন পোৱা গৈছিল বিক্ৰিয়া সংগঠিত হোৱাৰ পিছতো একেটা ওজনেই পোৱা গৈছে। অৰ্থাৎ ইয়াৰ পৰা আমি বুজিব পাৰিছো যে ৰাসায়নিক বিক্ৰিয়াটোত কোনো ধৰণৰ ভৰৰ সৃষ্টি বা বিনাশ হোৱা নাই আৰু ভৰৰ নিত্যতা বিধিৰ বাবে এই কনিকেল ফ্লাক্সটো আৰু তাত থকা সামগ্ৰীখিনিৰ ওজন সলনি হোৱা নাই। এতিয়া আমি পাঠ্যপুথিৰ পৃষ্ঠা নং 32ত থকা কুৱেশ্যন নম্বৰ 1টো সমাধান কৰিম। এই প্ৰশ্নটোৰ মতে ইয়াত থকা বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ যদি আমি উলিয়াওঁ বিক্ৰিয়ক পদাৰ্থ আছিলে সোডিয়াম কাৰ্বনেট আৰু ইথানোইক এচিড। সোডিয়াম কাৰ্বনেট আছিলে 5.3 গ্ৰাম আৰু ইথানোইক এচিড 6 গ্ৰাম, দুইটা যোগ কৰি পালো 11.3 গ্ৰাম। আকৌ বিক্ৰিয়াজাত পদাৰ্থসমূহ যদি আমি মুঠ ভৰ উলিয়াবলৈ যত্ন কৰোঁ বিক্ৰিয়াজাত পদাৰ্থ আছিলে কাৰ্বন ডাই অক্সাইডৰ ভৰ, পানী আছিলে পানীৰ ভৰ আৰু সোডিয়াম ইথানয়েটৰ ভৰ আমি যোগ কৰিব লাগিব। এই প্ৰশ্নটোত কাৰ্বন ডাই অক্সাইড আছিলে 2.2 গ্ৰাম, পানী 0.9 আৰু 8.2 গ্ৰাম, আটাইকেইটা সোডিয়াম ইথানয়েট 8.2 গ্ৰাম, গোটেইকেইটা যোগ কৰিলোঁ মই 11.3 গ্ৰাম পালোঁ আৰু দেখা পালোঁ যে কি বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ যিমান আছিলে বিক্ৰিয়াজাত পদাৰ্থৰো মুঠ ভৰ একে পাইছোঁ 11.3 গ্ৰাম। তেতিয়াহ'লে ক'ব পাৰিম যে এই যিটো ফলাফল হৈছে ই ভৰৰ নিত্যতা বিধি অনুযায়ীয়ে হৈছে। এতিয়া আমি স্থিৰানুপাত বিধিটোৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। স্থিৰানুপাত বিধি মতে এটা বিশুদ্ধ ৰাসায়নিক যৌগত মৌলসমূহ সদায় ভৰৰ নিৰ্দিষ্ট অনুপাতত থাকে। স্থিৰানুপাত বিধি বুজিবৰ কাৰণে আমি পানীৰ সংকেতটো উদাহৰণ হিচাপে লৈছোঁ। পানীৰ সংকেতত হাইড্ৰজেন পৰমাণু আছে 2টা, অক্সিজেন পৰমাণু আছে 1টা, হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ হ'ল 1 ইউনিট, অক্সিজেনৰ পাৰমাণৱিক ভৰ হ'ল 16 ইউনিট। এতিয়া আমি পানীৰ অণুটোত যদি হাইড্ৰজেন আৰু অক্সিজেন পৰমাণুৰ ভৰৰ অনুপাত উলিয়াওঁ তেতিয়া আমি যিহেতু ইয়াত হাইড্ৰজেন 2টা পৰমাণু আছে গতিকে আমি পাম 2:16 আৰু ইয়াৰ সিম্পলেষ্ট ফৰ্মটো যদি আমি লিখোঁ তেতিয়া হ'ব 1:8। অৰ্থাৎ পানীৰ অণুত হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত হ'ব 1:8 আৰু 9 গ্ৰাম পানীৰ বিয়োজন ঘটালে আমি সদায়ে 1 গ্ৰাম হাইড্ৰজেন পাম আৰু 8 গ্ৰাম পাম অক্সিজেন। এতিয়া আমি পেজ নম্বৰ 33ত থকা কুৱেশ্যন নম্বৰ 2টো আলোচনা কৰোঁ আহা। প্ৰশ্নটোত কৈছে যে হাইড্ৰজেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3 গ্ৰাম হাইড্ৰজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰ অক্সিজেনৰ প্ৰয়োজন হ'ব? আমি যদি চাওঁ পানী উৎপন্ন কৰিবলৈ 1 গ্ৰাম হাইড্ৰজেনৰ বাবে প্ৰয়োজন হোৱা অক্সিজেনৰ ভৰ কিমান হ'ব বাৰু? নিশ্চয় 8 গ্ৰাম হ'ব যিহেতু 1:8। 3 গ্ৰাম হাইড্ৰজেনৰ বাবে প্ৰয়োজন হোৱা অক্সিজেনৰ ভৰ হ'ব 3 × 8 = 24 গ্ৰাম। চিম্পল। এতিয়া আমি কেইটামান প্ৰশ্নৰ উত্তৰ কৰিবলৈ যত্ন কৰোঁ। পৰমাণু কি? পৰমাণু হ'ল পদাৰ্থৰ ক্ষুদ্ৰতম অবিভাজ্য কণিকা যিয়ে নিজৰ ৰাসায়নিক অস্তিত্ব অটুট ৰাখি ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে। খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱনে? খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয়। পৰমাণু হ'ল পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা আৰু ইহঁত ইমানেই ক্ষুদ্ৰ যে আমি কল্পনা কৰিব পৰা বা তুলনা কৰিব পৰা যিকোনো বস্তুতকৈ সৰু। যদি বহু নিযুতৰো অধিক পৰমাণু এটাৰ ওপৰত আনটো থুপ খুওৱা হয় তেন্তে এখিলা কাগজৰ সমানহে ডাঠ হ'ব। সেয়ে এই ক্ষুদ্ৰ কণাবোৰ খালী চকুৰে নেদেখি। ৰাসায়নিক সংযোগৰ বিধি দুটা কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব লেভয়েছিয়াৰ আৰু জোচেফ এল প্ৰাউষ্টে। ভৰৰ নিত্যতা বিধিটো লিখা। ভৰৰ নিত্যতা বিধি মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰসমূহৰ যোগফল অপৰিৱৰ্তিত হৈ থাকে। স্থিৰানুপাত বিধিটো লিখা। এটা বিশুদ্ধ ৰাসায়নিক যৌগত মৌলসমূহ সদায়ে ভৰৰ নিৰ্দিষ্ট অনুপাতত থাকে। ইয়ে হ'ল স্থিৰানুপাত বিধি। এমনিয়া নামৰ যৌগটোত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত কিমান? উত্তৰ 14:3। ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মই আজি এই পাঠটিৰ সামৰণি মাৰিছোঁ আৰু
ভিডিঅ'টি যদি তোমাক উপকৃত কৰিছে বুলি ভাবিছা তেনেহ'লে এটা লাইক কৰিবা আৰু প্ৰান্স এডুকেটাম নামৰ চেনেলটোতে নৱম শ্ৰেণীৰ বহুকেইটা পাঠ দিয়া আছে, তোমালোকে চাব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো টিপি থবা যাতে ভৱিষ্যতৰ ভিডিঅ'সমূহৰ খবৰ তুমি আগতীয়াকৈ লাভ কৰা। ধন্যবাদ।